আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ জম্মুৰ মাণ্ডা জুৰ পৰা যিহেতু আজি আমি এটা বিশেষ কামত জম্মুলৈ আহিছিলোঁ আৰু কামটো বৰ্তমান হৈ গ'ল সেয়ে ভাবিছোঁ ছোৱালীকো লৈ আহিছোঁ যেতিয়া এবাৰ জুত সোমাই যাওঁ তাইও মনটো ভাল লাগিব আৰু সেয়া দেখিছে যে মানুহজনে টিকেট কৰিব গৈছে যিহেতু জুত সোমাবৰ বাবে এন্ট্ৰি টিকেটৰ প্ৰয়োজন হ'ব আৰু সেই সময়তে মই ভাবিলোঁ যে আজিৰ ভিডিঅ' এটা আৰম্ভ কৰোঁ তেতিয়াহ'লে মই জনাই আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এয়া এতিয়া আমি এনেকৈ জুৰ ভিতৰলৈ সোমাই যাম আৰু কিনো দেখোঁ কিনো আছে আপোনালোককো দেখুৱাই যাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শুনো কি দেখিছা সেইটো হা হা ভালুকটো কি কয়নো ইংলিছত ওকে বাবা খাবলৈ পানী আনিছে আৰু সৌটো দূৰত যে সোমাই আছে হয়টোৱে হৈছে কেটেলা পহু যিটো মই এবাৰ প্ৰথম দেখিছোঁ আৰু এয়া হৈছে অজগৰ সাপ আৰু সাপডাল দেখাৰ পিছত ছোৱালীৰ কিমান প্ৰশ্ন তাই সেইখিনিৰ পৰা আঁতৰেই হ'ব বিচৰা নাছিলে কিমান প্ৰশ্ন কেনেকৈ আছে কি খাইছে কিয় শুই আছে অজগৰ সাপ কৃষ্ণ পাখি দেখিছে না কৃষ্ণ যে মুৰা চৰাই পাখি দেখিছে জুখনৰ ভিতৰ ভাগ মই এনেকৈয়ে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ বিশেষ বহুত কিবাকিবি একো নাই যদিও যিখিনি আছে সেইখিনিয়ে ছোৱালীয়ে চাই ভাল পালে আৰু সেয়ে আমাৰো ভাল লাগিলে আৰু এইখিনি হৈছে জুখনলৈ সোমাই যাওঁতে পোৱা সন্মুখৰ ভাগ যিখিনিৰ পৰিৱেশটো সঁচায়ে ভাল লগা আৰু এনেকৈয়ে আমি লাহে লাহে এতিয়া জুৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া গৈ ক'ৰবাত কিবা এটা খাই লওঁ তাৰপিছত আমি ৰুমলৈ বুলি উভতিম যিহেতু আমাৰ ৰুম জম্মুৰ পৰা অকণমান দূৰত হয় তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই যদিহে আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলৰ নতুন হয় মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ